মিঠু কথা ক'বলৈ শিকিছে গাইছ বেজতি হৈ যাব পাৰে মিঠু মিঠু দাদাই কাটি আছে বৰফ বনাবৰ কাৰণে ৰাতি আৰু আমাৰ এমটি আহিছে বহুত দিন ধৰি কমেণ্ট হৈ আছিলে যে এমটি আৰু কেটিএম ক'ত তো কেটিএম এইফালে ফুৰিব গ'ল আৰু এমটি আমাৰ ফালে আছে তো সেই গাইছ বুলি কৈ দে আৰু মানে গৰম হৈছে বুলি তেতিয়া ঠাণ্ডা আৰু চিপছটো অনা হৈ গ'ল আমাৰ দোকানত লগতে মানে ফ্ৰিজতো গোটেই ঠাণ্ডা ভৰ্তি হৈ গৈছে আৰু দাদাই বনাইছে পানী মানে পুচকাটো ৰেডি হৈ গ'ল ইয়াত মটৰ আৰু আলু সিজোৱা হৈছে লগতে আমাৰ ইয়াত পুচকা পানী ৰেডি হৈ গ'ল মজাকৈ এইটো আৰু অলপ দি ঠাণ্ডা হ'ব দিছোঁ আৰু টেঙা দি দিছোঁ নেমু টেঙা খাম দেখা পাব আপোনালোকে সকলোৱে বাৰু মই এতিয়া এই বস্তুখিনি মানে ইয়াৰ পৰা যোনখিনি সিজোৱা হৈ গ'ল এতিয়া মটৰ আৰু আলুটো ওলাই লওঁ এটা বাটিত ওলোৱা হৈ গ'ল এতিয়া এইখিনি অলপ ভাতটো যাব দি লওঁ তাৰপিছত ইয়াত কিছুমান মছলা এড কৰিম আৰু আমাৰ চাটনি হৈ যাব ৰেডি তেতিয়ালৈকে মই যে পানী পুৰি খোৱা যোনটো সেইটো মানে প্লেটটো থাকে সেইটো বনাওঁ হাই বুলি কওঁ মিঠু কথা ক'বলৈ শিকিছে গাইছ বেজতি হৈ যাব পাৰে মিঠু মিঠু অলপ অলপকৈ কথা কৈছে আৰু মই কিছুমান পেপাৰ ওলাওঁগৈ আৰু ফটাফট बनाओगे मैंने खाइयों में तुझे ढूंढे मेरा दिल हर पल ये तुझको तो এতিয়া মই এখিনি মানে এপা যোনখিনি ইউজ হৈ গৈছে এপুৰ পেজ ফালিছো দাকে ফালিলাম 50-50 ডিভাইডেড হ'ব এটো খৰগোশ কে না মজা কেডু মজা দেন টেস্ট কৰি কিনে আমার হয়ে গেল রেডি বাহ আর বাকি নি বনা লাগে আর যাক লাগে হি বনাই লব থৈ দিও ইয়াত বাকিখিনি ৰেডি কৰো আমাৰ আৰু অলপ মটৰ উলাই ললো আৰু বাকিখিনিতে আমি ৰেডি কৰো অকমান আমি হোৱাত অনুযায়ী ইয়াত দি দিম লাল মিৰ্চ মানে ৰঙা জলকীয়াৰ পাউডাৰটো অকমান হৈ যাব ইমানটো কাৰণে হৈ যাব বহুত নহলে ৰাতিবা গম পাই যাম ইয়াত আমি প্লেটটো অলপ বদলাই ললে ইয়াত নিমখ হোৱাত অনুযায়ী নিমখো দি ল'ব পাৰে আপোনালোকে আমি ইয়াত দি দিছোঁ ধুনীয়াকৈ নিমখ আৰু এতিয়া আমি ইয়াত মিক্সিং কৰিম আমি ইয়াত দিম এতিয়া কেঁচা জলকীয়া কাটি কিনে আপোনালোকে পিঁয়াজো দিব পাৰে আমি পিঁয়াজ নিদিওঁ পানী ৰেডি হৈ গ'ল লগতে আমাৰ এইটো মানে এইটো কি কয় চাটনিটো ৰেডি হৈ গ'ল এফ্লেটো ৰেডি হৈ গ'ল এতিয়া খোৱা দেৰি আছে ই আগতে কৰিছোঁ চেলেঞ্জ নকৰোঁ আমি নকৰোঁ এনে আমি জিকিম চেলেঞ্জ কৰিলে এইটো গাইছ আমাৰ পানী পুৰি ৰেডি হৈ গ'ল এইটো ইয়াত দি আছে এইটো আলু এণ্ড ইয়াত দিছে এতিয়া পানী জলদি খাই লোক কেনেকুৱা হৈছে টেষ্টি ফাৰ্ষ্ট ক্লাছ ঘৰতো কিনি আনি কিনে বনাই খাব পাৰে যেনেকুৱা মই বনাইছোঁ এনেকুৱা বনাব পাৰিব আপোনালোকে ইউটিউবত চাই কিনে কুকিঙৰ বহুত ৰেচিপি দিয়া থাকে সেইবোৰ অনুযায়ী বনাই চাব পাৰে এতিয়া আমি খাই কিনে আপোনালোকক লগ কৰোঁ আশা কৰোঁ আজিৰ পুচকা খোৱা ভিডিঅ'টো চাই সকলোৱে ভাল পালে বেছিকৈ নেদেখালোঁ কাৰণ পিছত দেৰি মুখ লগাই দিয়ে কিছুমান মানুহে সেইবুলি আৰু বেছিকৈ নেদেখালোঁ আৰু আশা কৰোঁ সকলোৱে আজি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব যিসকল নতুনকৈ চাই আছে ফটাফট কিনে ছাবস্ক্ৰাইব কৰক ডাবল ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ছাবস্ক্ৰাইবাৰ অতি সোনকালে 150 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগে বুলি মই বিচাৰিছোঁ তো ফটাফট 150 ছাবস্ক্ৰাইব কৰি দিয়ক লগ কৰি নেক্সট ভিডিঅ'তে লাগে গুড বাই